খুব ধুনীয়া জেল এখন হৈছেগৈ। অসমৰ ভিতৰতে চাগে এইখন আটকধুনীয়া আৰু আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা এখন জেল। আৰু অহা জুন মাহৰ 21 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই জেলখন তেওঁ উদ্বোধন কৰিবলৈ আহিব। আৰু সেইকাৰণে মই আগতীয়াকৈ আহি এবাৰ চাই যাব খুজিছিলোঁ। আৰু খুব ধুনীয়াকৈ নিৰ্মাণ হৈছে, খুব ভাল জেল। আমি এখন এইটো প্ৰায় 65 কোটি টকা ব্যয় সাপেক্ষে এই জেলখন নিৰ্মাণ কৰা হৈছে আৰু নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। এতিয়া আমি আকৌ এবাৰ চাফা কৰিবলৈ দিছোঁ আৰু সাজু কৰিবলৈ দিছোঁ। কেপাচিটি আমাৰ 557 ইনমেট ইয়াত থাকিব পাৰিব, কিন্তু কোৱাৰেণ্টাইনত ৰাখিব পৰা সুবিধা 79 আছে। চব মিলাই আমি 636 আমি ইয়াত ৰাখিব পাৰিম ইনমেট। সুবিধা কি কি কৰি দিয়া? সুবিধা যিখিনি ইনষ্ট্ৰাকশ্যন থাকে সেই গোটেইখিনি ইয়াত ফুলফিল কৰা হৈছে। মেল ৱাৰ্ড 2টা আছে, ফিমেল ৱাৰ্ড বেলেগকৈ আছে। 2টা মেলৰ কাৰণে বেলেগ হস্পিটেল আছে, ফিমেলৰ কাৰণে বেলেগ হস্পিটেল আছে। ফিমেলৰ যিটো ৱাৰ্ড তাত ক্ৰেছৰো ব্যৱস্থা আছে। সকলো ধৰণৰ সুবিধা ইয়াত আছে। টয়লেট ব্লকবিলাক আছে বেলেগ বেলেগ, NSAৰ কাৰণে বেলেগ আছে। সকলো সুবিধা, লাইব্ৰেৰী আছে, স্কুল আছে, মেডিকেল সেই হস্পিটেলৰ কথা 2টা আছে। ফিমেলৰ কাৰণে বেলেগ, মেলৰ কাৰণে বেলেগ, সকলো ধৰণৰ সুবিধা ইয়াত আছে। মই ভাবোঁ এইখন অসমৰতো বেষ্ট জেল হ'বই। মই ভাবোঁ নৰ্থ ইষ্টত চাগে এনেকুৱা ধৰণৰ জেল নাই। এইখন খুব ধুনীয়া নিৰ্মাণ হৈছে। বিভাগীয় মন্ত্ৰী আহিছে ৰূপেশ গোৱালা ডাঙৰীয়া, লগতে মই লোকেল MLA হিচাপে আছোঁ আৰু প্ৰশাসনৰ পৰা আমাৰ SP আছে, DC আছে, সকলোৱে আমি চালোঁ। গোটেই মই আজি প্ৰথম সোমাইছোঁ, চাই পেলাইতো মই বিৰাট ভাল লাগিছে, যেন ইউনিভাৰ্চিটিৰ নিচিনাহে। সকলো সুবিধাটো আছে তাত। ডক্টৰৰ সুবিধা আছে, মেল ফিমেলৰ সুবিধা বেলেগ বেলেগ এক্সট্ৰাকৈ আছে, লাইব্ৰেৰী আছে, ডাইনিং হল, এভৰিথিং। জেলৰ এছিষ্টেণ্ট জেলৰ আৰু ছুপাৰিণ্টেণ্ডেণ্টৰ কাৰণে সুকীয়াকৈ ৰুমবিলাক আছে। মোটামুটি মই কিছুমান জেলত গৈছোঁ, গোৱালপাৰা জেলত গৈছোঁ, তাৰপিছত উভয়াপুৰীতো গৈছিলোঁ, কিন্তু মই তেনেকুৱা আজি যেনেকৈ চালোঁ তেনেকুৱা সুবিধাজনক জেল আছে বুলি মই দেখা নাছিলোঁ আগতে। জেলটো সম্পূৰ্ণ হৈ উঠিলে কি ধৰণৰ সুবিধা হ'ব চিৰাং জিলাত? জেলটোতো সম্পূৰ্ণ হৈছেই, অলমষ্ট সম্পূৰ্ণই হৈছে। এতিয়া ক্লিনিং কৰিবলৈহে আছে। আৰু অহা 21 তাৰিখ জুন মাহৰ 21 তাৰিখে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি পেলাই উদ্বোধন কৰিব। তাৰ আগতে কণ্ট্ৰাক্টৰ যিজনে কাম কৰি আছে তেখেতকো মানে আমাৰ DC সাহেবে সময়মতে মানে ক্লিনিং কৰি ৰাখিবৰ বাবে তেওঁ মানে এনেকুৱা ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। সম্পূৰ্ণটো হৈছে। জেলতো কি লাভ কি লছ এইটো কেনেকৈ ক'ম। জেলৰ কোনো লাভ তেনেকুৱা নাথাকে। যিবিলাক মানে প্ৰিজনাৰ আহিব, প্ৰিজনাৰবিলাকৰ কাৰণে সেই জেল হয় না নহয়? হয়তো মেল প্ৰিজনাৰ হ'ব পাৰে, মেল ফিমেল প্ৰিজনাৰ হ'ব পাৰে। সেইটোৰ কাৰণেহে ইয়াত বিচাৰ কৰা সময়ত ইয়াতে ৰাখে আপাতত। যেতিয়া বিচাৰটো শেষ হয় তেতিয়া জেলৰ পৰা ওলাই যায়। বাকী দিনো আমি দেখা পাইছোঁ যে নিজৰ ডিষ্ট্ৰিক্ট আগতে গোৱালপাৰাত আছিলে, গোৱালপাৰা ধুবুৰী, কেতিয়াবা যদি প্ৰিজনাৰটো যদি বেছি হৈ যায় তেতিয়া নগাঁওলৈকে লৈ যোৱা হৈছিল। কিন্তু এতিয়া আমাৰ চিৰাং ডিষ্ট্ৰিক্টতে যিহেতু জেলটো এতিয়া অলৰেডি কনষ্ট্ৰাকশ্যন কৰা কমপ্লিট হৈছে, গতিকে লোকেলি যদি কিবা প্ৰিজনাৰ থাকে কিবা থাকে তেতিয়াহ'লে দূৰত যাব লগা নহ'ব আৰু ইয়াতে থাকিবৰ বাবে সুবিধা হৈ যাব।